এই আমি কিলোর খরচ পাইছো কেমন তো वेलकम टू चैनल आज मैंने ओলাই আহিলোঁ ফৰ পৰা একচুৱেলি ব্লগিংটো কমপ্লিট কৰা নহয় আধা শ্বুট কৰি থোৱা আছে আগৰ মানে এইখিনি লিখি পাব মানে কেনেকুৱা ক'ত আহিছোঁ ক'ত কি অহা নাই এইখিনি পিছলৈকে গম পাব অলপ হলেতো ছাছপেন্স থাকিলে ভাল মানে পিছত গম পাব আৰু ক'ত আহিছোঁ বাকী পেকিং চেকিং কি কৰিছোঁ বা কি লৈছোঁ যিটো বেগ পত্ৰ দেখিছে কেনেকুৱা ধৰণৰ কি লৈছোঁ মানে এইখিনি গম পাব আৰু পিছত লিখিব এইখিনি দেখাই দিম লাহে ধীৰে এইটো এটা মানে জাম্পাৰ এই কি বুলি কয় হেৰি লৈছোঁ এখন আপাৰ তাৰপিছত এইটো গোলত লোৱাৰ কাৰণে এনে লম্পেন এটা লৈছোঁ এক্সট্ৰা ইপিনে পেণ্ট এটা আছে আৰু ইপিনে চোলা এটা এক্সট্ৰা ইপিনে জাৰ্চিৰ এটা চোলা ইপিনে তিনিটা চোলা এইটো আৰু পিন্ধি যোৱাৰ কাৰণে মানে ইপিনে টাৱেল এখন তাৰপিছত গামোচা এখন গা পা ধুই পিনে শ্লিপিং বেগ এইটো বেগত যাব বস্তু ভালখন এইটো বেগ এইটো itu sleeping bag itu bagi file আৰু এইবিলাক কাপোৰবিলাক কোম্পানী এতিয়া আহি পালোঁ গুৱাহাটী কামাখ্যা ষ্টেচন আমি ষ্টেচনলৈকে বৰ্তমান টাইম হৈছে 4:50 এইফালে কামাখ্যা ষ্টেচন পালোঁ ফিলে ষ্টেচনৰ এৰিয়া গুৱাহাটী কামাখ্যা ষ্টেচন আছে বৰ্তমান এতিয়াতো হৈছিলে মানে পইচা লগৰ নাই পইচা দিলে লগৰ মানে হেৰি কৰি পেলাই মোৰ খুচুৰা নাছিলে একচুৱেলি বেয়া লাগে এনেকুৱা ধৰণৰ প্লেটফৰ্মত কিছুমান আহে না মানে কেতিয়াবা নাথাকে খোলা কেতিয়াবা তাকে থাকিলে দিয়ে নাথাকিলে মানে সেই আৰু ইয়াতে দি আছে গোটেইকেইজনে দি আছে মানে ইয়াতে হেৰি কৰি পেলাই ইমান সেনেকা বেয়া স্বভাৱৰ চলিতো নহয় না আশীৰ্বাদ লাগে আশীৰ্বাদ হৃদয় মেইন আশীৰ্বাদ কিবা এটা শুভ কামত গৈ আছা হয়নে নাই মই বাইদেউৰ পৰা আশীৰ্বাদ লৈছোঁ আহোঁতে বেছিকৈ পইচা দিলোঁ হিচাপৰে লয় তাতে এয়া হেৰিকেইটা এয়া হিজিৰাকেইটাই বেছিকৈ পইচা দিলে তাহাঁ বেছি নলয় 10 টকা ল'ব মইতো খুচুৰা নাছিল না 100 টকা দিছোঁ মোৰতো 90 টকা এটা ঘূৰাই দিছোঁ আৰু ধুনীয়াকৈ সেইটো কৈছোঁ 100 টকা দিছিলোঁ বুকৰ পৰা আহোঁতে এইখিনিতে ষ্টুডেণ্টক এখন ষ্টুডেণ্ট নহ'লে ষ্টুডেণ্টৰ হেৰি নকৰা ঘূৰি মনত পইচা লোৱা নাই তো তাত মানে ষ্টুডেণ্ট বুলি ক'লে একো হেৰি নকৰে আমাৰ অকল ষ্টুডেণ্ট হ'ম তেতিয়া আমি সেনেকৈ কৰিলে অলপ সিহঁতৰ কিবা ধৰণৰ কয় তেতিয়া ভাল নালাগে আমাৰো বেয়া লাগি যায় বৰ্তমান কামাখ্যা ষ্টেচন আছোঁ ট্ৰেইন 11টাত আছে ৰাতি 11:15 আছে ইয়াৰ পৰা
মানে কি পল্টন বজাৰ পৰা আমি কামাখ্যা ষ্টেচন উঠিছোঁ ইয়াৰ পৰা উঠি যাব গোটেইবিলাকে একেলগে আছোঁ আৰু মানে কামাখ্যা ষ্টেচনত তেওঁলোকে খোৱা লোৱা কৰিম এতিয়া কামাখ্যা ষ্টেচনৰ পৰা মানে যাবলৈ ওলাইছোঁ মানে ট্ৰেইন আহিব সময় হৈছে আহি লাহেকৈ টাইম হ'ল এতিয়া 11:08 Dunipol Express ষ্টেচনত আহিবলৈ মানে ষ্টেচনত আহি এতিয়া শুই আছোঁ আহি ট্ৰেইন আহিছে বেলেগ এতিয়া এটা সময় হ'লে বহুখিনি সময় হ'ল সময়খিনি হ'লে বহুখিনি গুচি গ'ল আমি দুটামান বজাত গৈ পাম তাতে এতিয়া সেইটো মানে ইয়াতে ষ্টপটো মানে ভাবিছোঁ মৰ্ণিং মানে দেখিব আৰু মানে একচুৱেলি আমি ওদালগুৰিলৈকে গৈছোঁ সেইটো নিশ্চয় গম পাব কিন্তু মই দিয়ালৈকে চাগে মোৰ ল'ৰা ছোৱালী জানিব গৈ আছোঁ মানে ওদালগুৰিলৈকে বোলে ওদালগুৰি ষ্টেচন এই ৰাতি 2 বজাত হৈছে না Nong Deas I'm ready লগতে বিলাকে হাজু gitu Jasmine 1 kilometer বেছি হৈ যাব around দীঘল লাইনটো কিছু দূৰ আহিলোঁ আৰু এই আমি শিলৰ ওচৰত আছোঁ তোমাৰ গানটো লাইনত আছোঁ লাইনত যাই আছে আমি বেৰাই হৈছে আৰু ঘৰত যাই আছোঁ এতিয়া ঘৰত আচলতে কি ক'ম এইবাৰে মানে অলপ চিষ্টেমটো বেলেগ কৰি দিছে আগৰ নিচিনা নহয় মানে টাইমটোতো 5 মিনিট 45 ছেকেণ্ড দিছে কিন্তু মানে সিহঁতৰ মানে অনুমানক বা আন্দাজক মানে যিটো মানে দেখিছে বা এজন কেণ্ডিডেট এজনে ৰানিঙত অলপমান শ্ল'লি মাৰি আছে এই নোসোমাব কিনে কথা ভাবি কিনে মানে সিহঁতে ডাইৰেক্ট ৰখাই আছে বা চিষ্টেমটো অলপ বেলেগ ষ্ট্ৰিক্টলি মানে হেৰি কৰিছে আৰু এতিয়া ধৰ যোনে অলপ স্পীডটো বেছিকৈ দি থৈ দিছে সিহঁতে মানে ধৰ সোমাব তেনেকুৱা ধৰণত মানে সেই কৰিছে আৰু মানে সিহঁতক হেৰি কৰিছে যোনে অলপ স্পীডটো ডাউন দি আছে তো মানে প্ৰায়ভাগে ৰাখি আছে মানে ৰাখি দি আছে আৰু তাতে সেইটোৰ কাৰণে এইবাৰে বহুত কেণ্ডিডেট মানে ষ্টুডেণ্টে ৰিজেক্ট হোৱাৰ কাৰণটো ফেইল হোৱাৰ কাৰণটো এইটোৱে মানে ধৰ এইটো আহিলে গম পাব ধৰ ডকুমেণ্টছৰ ধৰক PRC বিলাকতো অলপ ষ্ট্ৰিক্ট হৈছে নটিফিকেশ্যন লাগিব আৰু PRC লাগিব ফিলিপিটখন লাগিব আৰ্মিৰ তাৰপিছত ডমিচিলখনো লাগিব অলৰেডি প্ৰপাৰলি ডকুমেণ্টছ ক্লিয়াৰ লাগিব আৰু মানে এইবাৰ ডকুমেণ্টছ যদি অলপ প্ৰব্লেম আছে তেতিয়াহ'লে ৰিজেক্ট কৰি দিব ডাইৰেক্ট ডকুমেণ্টছৰ ক্ষেত্ৰত তাহলে আই হোপ ডকুমেণ্টছৰ ক্ষেত্ৰত ক্লিয়াৰ কৰি অহা ক'লে খেলি মেলি নকৰা আৰু ৰানিংটো এইফালে নহয় যিমানখিনি পাৰা মানে নিজকে ক্লিয়াৰ কৰিব চেষ্টা কৰিব লাগিব যিমান পাৰা 5 মিনিট 45 ছেকেণ্ডত বা 25 ছেকেণ্ডত সোমাই পিনে ফিল্ডত আহি পিনে তেনেকৈ মানে ইয়াতে আহিলে অলপ প্ৰব্লেমো হয়তো মাল কৰে কিন্তু হাৰৰ পৰা এটা হ'ব বিচাৰা বহুতখিনি কষ্ট কৰিব লাগিব বাপা
এইবিলাক গোটেইবিলাক মানে আৰ্মিৰ ইণ্টাৰভিউ দিয়া আছিলে আজিৰ অগ্নিবীৰৰ। মাই গড, আকাশখনৰ কিন্তু ভিউ ভাল হৈছে, ধুনীয়া হৈছে। জীৱনত ফেলিয়াৰ হোৱাৰ হিচাপ নাই আৰু মানে ফেলিয়াৰ হ'ব লাগিব। সেইটো এইটো হ'লে একদম দৰ্শক কিমান চাবি, কালাৰ বেলেগ হৈছে বে। ৰঙিয়া ষ্টেচন কলা কলা দেখিছে না, ৰ'দৰ ওপৰতো বেলেগ এটা হেৰি হৈছে না। আজি 3 নম্বৰ দে মানে একেলগত গোটেইখিনি ব্লগিংখিনি ষ্টাৰ্ট কৰিছোঁ। যিহেতু গৈ পিনে মানে আজি বৰ্তমান ৰঙিয়াত আছোঁ আমি, তাৰ ওদালগুৰি ষ্টেচনৰ পৰাই গাড়ী আহিলোঁ ৰঙিয়াত। ধুনীয়াকৈ ভাত পানী খালোঁ, ভাত পানী খোৱা নাছিলোঁ। এতিয়া যিহেতু মানে ঘৰত গৈ পেলাই এনেকুৱা মানে কেনেকুৱা কি ভিতৰতো তেনেকুৱা মানে ভিডিঅ' শ্বুট কৰিব পৰা নাই মানে। কালি যিহেতু আমি ফ্ৰী আছিলোঁ, আজি আমাৰ হেৰি আছিলে ৰানিং আছিলে, সেইটো কাৰণে যোৱাকালি মানে আৰু আজি মানে সেইকাৰণে ভিডিঅ' দিব পাৰিলোঁ যে মানে ইয়াৰ আগত এটা ভিডিঅ' এটা দিছিলোঁ যে ডকুমেণ্টছৰ বা ৰানিং কেনেকুৱা প্ৰচেছ কি চলিছে। সেইটো কাৰণে আজি সকলোৱে নিজে গম পালোঁ ধৰ ৰানিং কৰি কিবা কেনেকুৱা প্ৰচেছ কি মানে কি এনেকুৱা ৰানিং কৰাইছে, আজিহে গম পালোঁ মানে পূৰ্ণ ডিটেইলছ। 2 দিন মান পাৰ হৈ গ'ল সময়টো। তাৰপিছত মানে যিটো মই ব্লগিং কৰিছিলোঁ সেইটো মানে ধৰ অলপ লেট হ'ব আহোঁতে, সেইকাৰণে ধৰ ইনফৰ্মেশ্যনটোতো আছিলে অলপ লেটকৈ ইনফৰ্মেশ্যনটো পাব কিছু কথা আছিলে। লেটকৈ অহাৰ কাৰণ মই বেলেগ এক্সট্ৰা কাম আছিলে, সেইখিনিৰ কাৰণে মানে কামটো কমপ্লিট কৰিব নোৱাৰিলোঁ। সেইটোৰ কাৰণে অলপ এইটো ভিডিঅ'টো লেটকৈ আহি আছে।